গুড মৰ্নিং এভৰিৱান। আমি এতিয়া যাই আছোঁ গুডু, আমি ক'ত যাম? আমি এতিয়া বৰ্তমান নলবাৰী যাম, তাৰে যাম গুৱাহাটী। নলবাৰী এটা ছাৰপ্ৰাইজ আছে, তো চাই থাকব ভিডিঅ'টো একদম শেষলৈকে। সেয়ে আৰু গুডু, বঢ়িয়া। কি হ'ব? এই গাড়ী ডেলিভাৰী হ'ব, গাড়ী। আমাৰ এতিয়া গাড়ী ডেলিভাৰী হৈ গ'ল। এতিয়া আমি ক'ত যাম? গুৱাহাটী। কি হ'ব গুৱাহাটীত? গুৱাহাটীৰ পাৰ্টি হ'ব, পাৰ্টি। ধামাকা হ'ব পুৰা একদম। আজি গাড়ী ডেলিভাৰী ল'ব আহিছে, কিবা কবি নে? আমি হ'ল অভিনয়ৰ মানুহ, আমি যিকোনো ক'ব পাৰোঁ। বাছ সেয়ে কবি। আমাৰ গাড়ীৰ পূজা পাতি হৈ গ'ল, এতিয়া আৰু ঘৰত যাম। কালি ৰাতি বহুত দেৰি হৈ গ'ল, তাৰ কাৰণে আমি আৰু ঘৰত নগ'লোঁ। গাড়ীৰো কিছু কাম আছিল, সেইখিনিও কৰিলোঁ। আৰু চাই থাকক কি হয়। কালি ৰাতি আৰু শ্বুট কৰা নহ'ল বাকীখিনি, যিহেতু বহুত দেৰি হৈ গ'ল। আমি আহোঁতে মোটামুটি 12:30 হৈ গ'ল।